যাবৰি মোৰেনো হেঁপাহক বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলো। তো গাইজ চলো আজি হল মর্নিং নহয়, আজি হল আমার আন্ধার লাগিছে, কুঁৱলী লাগিছে। স্পেচিয়েল পাৰ্টি হ'ব চিপাঝাৰত আৰু মই আৰু অসম চানাম গৈ আছোঁ চিপাঝাৰ, তাতে পাৰ্টি টাইম আৰু আপোনালোকক বাকী যিমান পাৰোঁ আপোনালোকক অলপ অলপ দেখাম আৰু চলো লেটছ গো। তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দ চলো আজি হল মর্নিং নহয়, আজি হল আমার ইভিনিং টাইম আৰু ইভিনিং টাইমত এতিয়া বাজি আছে 4টা আৰু এনেকুৱা লাগিছে পৰিৱেশটো আন্ধাৰ লাগিছে, কুঁৱলী লাগিছে। কিন্তু আজি হল উৰুকা আৰু উৰুকাৰ স্পেচিয়েল পাৰ্টি হ'ব চিপাঝাৰত আৰু মই আৰু অসম চানাম গৈ আছোঁ চিপাঝাৰ, তাতে পাৰ্টি কৰিব। আৰু কেনেকৈ পাৰ্টি হ'ব কেনেকৈ নহয় পুৰা পথাৰৰ মাজত খাম ফাৰ্ষ্ট টাইম আৰু আপোনালোকক বাকী যিমান পাৰোঁ আপোনালোকক অলপ অলপ দেখাম আৰু চলো লেটছ গো। কাৰণ তোক মোৰ ভাল লাগে, মোৰ বুকুৰ ফুল সৰি পৰে ৰিঙা 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 বেগেৰে। বুজানে 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 তোমাৰ মৰমে বান্ধি ৰাখে সেউজীয়া যেন। এই তুমি আগলৈ ইয়াতে এটা কুকুৰ লগ পালো আমি, চাব পাৰে সৰু পোৱালি একদম। তো ই মানে দেখা পাই ডাইৰেক্ট ধৰি লৈছে। আইঅ মেন, এই পথাৰৰ মাজত আজি প্ৰাণ পালে ট্ৰেক্টৰ বনাব লাগিছিল জানা না। আমিয়ে নকয় ইমান বেয়া The next day. গাইজ গুড মৰ্ণিং। ৰাতিপুৱা হ'ল এতিয়া 5টা বাজি আৰু এতিয়া 6টাত পুৰা ভেলাঘৰ জ্বলাইছে। আপোনালোকে দেখা পালে ভিডিঅ'টো, তো চাওক পিছপিনে এইটো জ্বলাই আছে। এই তামাম আৰু এতিয়া বাজিলে 6টা আৰু উঠিলোঁ ৰাতিপুৱা। আৰু ৰাতিটোতো গম পালে সৰু সুৰা পাৰ্টি হৈ আছিলে, আপোনালোকক ভিডিঅ' ক্লিপটো দেখাইছোঁ বাৰু, সেইটো দেখা পালে আৰু চলো বাকীখিনি আপোনালোকক দেখাই আছোঁ। এইটো চাওক পিছপিনে এই পুৰা ভেলাঘৰ জ্বলাই আছে আৰু চাই লওক চলো। তো গাইজ ঠাণ্ডাটো ক'বই নালাগে আৰু ইমান ঠাণ্ডা আৰু বহুত কুঁৱলী আৰু ৰাতিটো ক'বই নালাগে, একদম দেখাই নাপায় ৰাস্তা দেখা নাপায়। প্লাছ আপোনালোকক আমি য'ত খানা খাইছিলোঁ তাতে সেইখিনি জেগাটোও দেখা নাপায়, এনেকুৱা ঠাণ্ডা মানে কুঁৱলী দি পূৰা মানে আন্ধাৰ হৈ গৈছে আৰু ৰাস্তা আৰু মানুহ ক'ৰবাত থিয় হৈ থাকিলেও দেখা নাপায়। কি হ'ব ইমান ঠাণ্ডা গাঁৱত, গুৱাহাটীততো বাৰু কমে আছে ঠাণ্ডাটো। আৰু যিমান নহওক যিও নহওক আমি সৰু সুৰাকৈ অলপ চলপ মানে পাৰ্টিটো হৈ গ'ল আৰু খালোঁ। আৰু আপোনালোকে বিহুৰ কেনেকুৱা আয়োজন হ'ল অলপ কমেণ্ট ছেকশ্যনত জনাব। আৰু আমাৰ এতিয়া ভেলাঘৰটো মেজিটো এতিয়া জ্বলাই আছে আৰু আপোনালোকে গম পালে জ্বলাই আছে আৰু দেখালোঁ। আৰু এতিয়া হ'ল ৰাতিপুৱা হ'ল 6টা বাজিলে আৰু 6টাৰ পৰা মই এতিয়া ষ্টাৰ্ট কৰিছোঁ ব্লগিং আৰু ৰাতি অলপ চলপ শ্বৰ্ট দেখাইছোঁ আপোনালোকক। আৰু আপোনালোকে যদি চাই ভিডিঅ'টো ভাল লাগিছে তো লাইক ছাবস্ক্ৰাইব কৰি দিব। তো চলো বাকীখিনি আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক অলপ চলপ দেখাম আৰু বাকীখিনি।
আৰু যিহেতু বিহুৰ বতৰ আৰু ঠাণ্ডা হ'বই আৰু বেছি ঠাণ্ডা হৈ গৈছে গাঁৱৰ পিনে বেছি ঠাণ্ডা আৰু এতিয়াও বেছি ঠাণ্ডা আছে আৰু ঠাণ্ডাত এতিয়া আমি কঁপি আছোঁ পূৰা মাস্ক পিন্ধি লৈছোঁ মাস্কটো হ'ল এইটো কাণ চান ঢাকি লৈছোঁ পূৰা মজাকৈ কিন্তু নোৱাৰি থাকিবৰ কাৰণে ইমান ঠাণ্ডা আৰু এই ঠাণ্ডাখনততো বাপৰে OMG ৰাতিপুৱা যদি গা ধুব লাগে কপনি ঠাণ্ডা তা চাওঁ বাকীখিনি এতিয়া কি হয় তো আপোনালোকে চাই থাকক বাকীবিলাক আৰু এইটো হ'ল পুখুৰী পিছপিনে আৰু এতিয়া যাই আছোঁ চলো I'm alone, I'm alright. ডান্স কৰি আছোঁ চাবলৈ বে বুলি কয় খাবাতন দি দে গাত উঠি যাব ঐ বাবু এই মাতি আছে এই ফেলা তেতিয়া যোৱা নাখাই বোলে ইমান উৎপাত দিয়ে তো গাইজ আপোনালোকে গম পালে গোটেইখিনি উৰুকা যোনবিলাক পাৰ্টি অলপ চলপ আছিলে সেইখিনিতো আমি কৰিলোঁ অলপ চলপ দেখালোঁ আৰু বাকী ৰাতি দেখাব নোৱাৰিলোঁ কি হ'ল মানে আন্ধাৰ হ'লে মানে কেমেৰা কোৱালিটিটো বহুত বেড আহে আৰু বহুত বেয়া আহে আৰু সেইটো কাৰণে আৰু বহুত বেছি মৰম দিলে আৰু বহুত বেছি মৰম পালোঁ যিয়ে নহওক মৰম আৰু নেক্সট ইয়াৰৰ কাৰণে মানে এডভান্স পূৰা গোটেই কৈ ৰাখিছে কি আহিব লাগিব বুলি তো সেইটো কাৰণে আৰু তো এইখিনিৰ পৰা ইয়াৰ পৰা ওলালোঁ এতিয়া হাইৱেত আছোঁ ইয়াৰ হাইৱেৰ পৰা এতিয়া ডাইৰেক্ট গো টু গুৱাহাটী মানে হাজো যাম কিন্তু হাজো ব্লগটো নিদিওঁ সেইটো মানে অলপ শ্বৰ্ট থাকিব পাৰে এইটো গম নাপাওঁ তো গাইজ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু যদি নতুন ভিউৱাৰ্ছটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব চেনেলটো তো আজিকালি এইখিনিতে বাই Be more